Hello friends, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই আসাম ইয়াৰ বুকৰ পাৰ্ট নম্বৰ 34 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব, সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু যদি আপোনালোকে আগৰ পাৰ্টসমূহ চাব বিচাৰে লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা চাই ল'ব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে Which is the largest island in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনখন? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ। আৰু সেকেন্ড লাৰ্জেষ্ট ইছলেণ্ডটো হৈছে পাপুৱা নিউ গুনিয়া। আৰু যদি সোধে ভাৰতৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ইছলেণ্ড, তেতিয়াহ'লে ইয়াৰ আনসাৰটো হ'ব আন্দামান আৰু নিকোবৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট চেনচাছ অফ আছাম ৱাজ কেৰিড আউট ডিউৰিং দ্য ৰেইন অফ। অসমৰ প্ৰথম লোকপিয়ল কাৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ চুহুংমুং। চুহুংমুঙে অসমৰ প্ৰথমখন লোকপিয়ল তেওঁৰ ৰাজত্বকালতে সম্পন্ন হৈছিলে। আৰু চুহুংমুং আন এটা নামেৰে জনাজাত আছিলে, তেওঁৰ নাম আছিলে দিহিঙীয়া ৰজা বুলি জনাজাত আছিলে। তেখেত হৈছে প্ৰথমজন হিন্দুৰ উপাধি গ্ৰহণ কৰা প্ৰথমজন ব্যক্তি, আৰু তেখেতে স্বৰ্গনাৰায়ণ নামটো লৈছিলে। আৰু চেনচাছ প্ৰতি 10 বছৰ মূৰে মূৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত হয়। ভাৰতৰ প্ৰথমটো চেনচাছ 1872 চনত লৰ্ড মায়ৰ দিনত আৰম্ভ হৈছিলে, আৰু তেখেতৰ দিনত 1881 চনত সম্পূৰ্ণ হৈছিলে। নেক্সট কুৱেশ্যন, Which port is known as Queen of Arabian Sea? আৰৱ সাগৰৰ ৰাণী বুলি কোনটো বন্দৰক কোৱা হয়? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ সি কোচি পোৰ্ট। এইখন আছে কেৰালাত। কোচি পোৰ্টক কুইন অফ এৰেবিয়ান চি বুলি জনা যায়, কিয়নো কোচি পোৰ্টৰ পৰা 14 শতাব্দীৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইলৈ মছলাসমূহ ৰপ্তানি কৰা হৈছিলে। সেইকাৰণে কোচি পোৰ্টক কুইন অফ এৰেবিয়ান চি বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু হেজ টাৰ্মড কনষ্টিটিউশ্যন এজ এ চাৰ্ট ডকুমেণ্টছ? সংবিধানখন কোনে পবিত্ৰ দস্তাবেজ বুলি অভিহিত কৰিছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰে সংবিধানখনক পবিত্ৰ দস্তাবেজ বুলি অভিহিত কৰিছিলে। আৰু বি আৰ আম্বেদকাৰক ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও জনা যায়। ইয়াৰ লগত দুটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন 26 নৱেম্বৰ 1949 চনত গ্ৰহণ কৰা হৈছিলে, আৰু 26 জানুৱাৰী 1950 চনৰ পৰা এই সংবিধানখন ইমপ্লিমেণ্ট কৰা হৈছিলে। নেক্সট কুৱেশ্যন, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নাম্বৰ অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি কাৰ্বি আংলং জিলাত নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো অৱস্থিত। আৰু নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো হট ৱাটাৰ স্প্ৰিঙৰ বাবে বিখ্যাত। আৰু ইয়াৰ লগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট জানিলোঁ আহক। অসমৰ আটাইতকৈ ডাঙৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু এইখন কোকৰাঝাৰ আৰু ধুবুৰী জিলাত অৱস্থিত। আৰু অসমত 17টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে, আৰু যদি ভাৰতবৰ্ষত কিমানটা আছে তেতিয়া ইয়াৰ আনসাৰটো হ'ব 567টা আছে। আৰু অসমত 2023লৈকে 4খন টাইগাৰ ৰিজাৰ্ভ আছে, 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে, 2টা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, আৰু 2টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। সেই দুখন হৈছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। এই দুখনক 1985 চনত ইউনেস্কোৱে হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে। এই গোটেই পইণ্টকেইটা বহুত ইম্পৰ্টেণ্ট, চ' ভালকৈ মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, দ্য মাৰ্লেন নেশ্যনেল পাৰ্ক লোকেটেড ইন হুইচ ষ্টেট? মুৰলেন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি মিজোৰাম। মিজোৰামত মুৰলেন ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আৰু এই মুৰলেন ৰাষ্ট্ৰীয় উদ্যানখন চীন হিলত অৱস্থিত, চীন পাহাৰত অৱস্থিত। আপোনালোকে ভাৰতবৰ্ষৰ নেশ্যনেল পাৰ্কসমূহতো চাবই, লগতে নৰ্থ ইষ্টৰ কিছুমান ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কসমূহ চাই যাব, যেনেধৰণৰ কেইবল লামজেট নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত আছে, এনেধৰণৰ কুৱেশ্যন আহি যাব পাৰে। চ' এই কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট, চ' চাই যাব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ ফ্ল' থ্ৰু অযোধ্যা? নিম্নলিখিত কোনখন নদী অযোধ্যাৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি সৰায়ু। এই সৰায়ু নদীখন লেক মানচৰৰ পৰা উৎপত্তি হৈছে, আৰু এই সৰায়ু নদীখনক ঘাগ্ৰা নদী বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানভা ৱাজ কম্প'জ ডিউৰিং দ্য ৰেইন অফ। হস্তি বিদ্যানভা পুথিখন কাৰ ৰাজত্বকালত ৰচনা কৰা হৈছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি শিৱসিংহ। শিৱসিংহৰ ৰাজত্বকালত হস্তি বিদ্যানভা পুথিখন সুকুমাৰ বৰকেতে ৰচনা কৰি ওলাইছিলে। আৰু এই হস্তিনৱ বিদ্যা পুথিখন শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকেতে নিৰ্মাণ কৰি ওলাইছিলে। আৰু এই কিতাপখনত 2টা আৰ্টিষ্ট আছিলে, তেখেতৰ নাম হৈছে দিলৱাৰ আৰু দচাই। এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট, নাম দুটা মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাং?
নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিলে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰি ওলাইছিলে আৰু এই নামদাঙৰ শিলৰ সাঁকোখন 1703 চনত কমপ্লিট হৈছিলে। নেক্সট কুৱেশ্যন, চেডেল পিক দ্য হায়েষ্ট পিক অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইজ লোকেটেড ইন। আন্দামান আৰু নিকোবৰ দ্বীপৰ সৰ্বোচ্চ শৃংগ চেডেল পিক ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি উত্তৰ আন্দামান আইলেণ্ড। আন্দামান আৰু নিকোবৰ দ্বীপৰ সৰ্বোচ্চ শৃংগ চেডাল পিক নৰ্থ আন্দামান নিউজিলেণ্ডত অৱস্থিত আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক 10 ডিগ্ৰী চেনেলে পৃথক কৰিছে। নেক্সট কুৱেশ্যন, অন হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ উকাই প্ৰজেক্ট হেজ বিন ক্ৰিয়েটেড। নিম্নলিখিত কোনখন নদীত উকাই প্ৰকল্প নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ তাপ্তি। তাপ্তি নদীৰ ওপৰত উকাই প্ৰজেক্টটো নিৰ্মাণ কৰা হৈছে আৰু এই প্ৰজেক্টটো গুজৰাটত অৱস্থিত আৰু ই গুজৰাটৰ ছেকেণ্ড লাৰ্জেষ্ট ৰিজাৰ্ভিয়াৰ অফ ৱাটাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ অলছ' ন'ন এজ পিয়লি এক্সপ্ৰেছ। নিম্নলিখিত কাক পিয়লি এক্সপ্ৰেছ বুলি জনা যায়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি পি টি উষা। পি টি উষাক পিয়লি এক্সপ্ৰেছ বুলি জনা যায়। তেখেতক দৌৰ খেলত স্পীডৰ বাবে পিয়লি এক্সপ্ৰেছ নাম দিয়া হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গৌতম বুদ্ধাছ হাউচ। গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ কণ্ঠক। গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম আছিলে কণ্ঠক। আহক চাই লওঁ গৌতম বুদ্ধৰ ইম্পৰ্টেণ্ট চিম্বলবিলাক। প্ৰথমটো হৈছে গৌতম বুদ্ধৰ জন্মস্থানটোক লটাছ হিচাপে জনা যায়, ঘোঁৰাটোক ঘোঁৰা হৰ্চে বুলি জনা যায় আৰু গৌতম বুদ্ধই এটা গছৰ তলত বহি এনলাইটমেণ্ট আহৰণ কৰিছিলে, সেই গছটোক বোধিত্ৰী হিচাপে জনা যায় আৰু বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোক চক্ৰ হিচাপে চিম্বল দিয়া হৈছে আৰু তেখেতক মৃত্যু হোৱাৰ ঠাইখিনিক স্তূপা হিচাপে জনা যায় আৰু তেখেতৰ মৃত্যু হৈছিলে কুশীনগৰত আৰু গৌতম বুদ্ধৰ জন্ম হৈছিলে নেপালৰ লুম্বিনী চহৰত। নেক্সট কুৱেশ্যন, ইন হুইচ অচিয়ান আৰ দ্য হাৱাই আইলেণ্ড। হাৱাই দ্বীপ কোনটো মহাসাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰশান্ত মহাসাগৰ। পেচিফিক অচিয়ানত হাৱাই আইলেণ্ডটো অৱস্থিত। মই প্ৰতিটো কুৱেশ্যনৰ লগত যিকেইটা ইম্পৰ্টেণ্ট টপিক আছে গোটেইকেইটা সামৰি কৈ দিবলৈ চেষ্টা কৰি আছোঁ। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।